যদি তুমি মানিকপুৰীয়া কেতিয়াবা গানেৰে প্ৰতিবাদ দিয়া নহলে ৰক্ষা নাই ৰজাঘৰীয়া কেতিয়াবা শ্লোগান আৰু কেতিয়াবা ৰাষ্ট্ৰীয় ঘাইপথতে এনেদৰে সেৱা লৈছে সকলোৱে কিন্তু কিহৰ বাবে আজি মানিকপুৰবাসী ওলাই আহিছে তাৰ বাবে চাওক আসাম টাইমছ 6ৰ এই বিশেষ প্ৰতিবেদন মানিকপুৰক ৰক্ষা কৰক মানিকপুৰ বিৰোধী হুঁচিয়াৰ মানিকপুৰৰ কাৰ্যালয়বোৰ কোনো কাৰণতে উঠি যাবলৈ দিয়া নহ'ব প্ৰত্যেক ৰাজনীতিক দলৰ প্ৰত্যেকজন ব্যক্তি ইয়াত ওলাই আহিব লাগে এই কাৰণতে ওলাই আহিব লাগে যাতে আমাৰ মানিকপুৰত কোনো এটা অফিচ স্বতন্ত্ৰ কৰি ইয়াৰ পৰা হৈ যাব নোৱাৰে এই দাবী মানিবই লাগিব ৰাইজৰ ভিতৰত আমি প্ৰতিগৰাকী এগৰাকী ব্যক্তি আজি প্ৰত্যেকজন ব্যক্তি আজি ইয়াত আহি উপস্থিত হৈ আছে আৰু যিমান পাৰে আপোনালোকে মই এটা অনুৰোধ জনাইছো যে প্ৰত্যেকে নিজৰ কাৰণে নিজে এজন মানিকপুৰৰ গণসমাৱেশ সফল কৰাৰ কাৰণে আজিৰ নিজে নিজে এজন নেত্ৰী হিচাপে আপোনালোকে মানে নিজৰ কৰ্তব্য পালন কৰিব মানিকপুৰবাসী ৰাইজ জিন্দাবাদ মানিকপুৰবাসী ৰাইজ জিন্দাবাদ মানিকপুৰ বিৰোধী হুঁচিয়াৰ মানিকপুৰ বিৰোধী হুঁচিয়াৰ ধন্যবাদ হাজাৰ জনতা কামৰে দেখতে থকা ৰাৱণ বধূতে যদি যায় জীৱন তোমোজা আপোলায়া সজাগ জনতা আপোলায়া পোহৰানতা ৰামৰে দেখতে থকা ৰাৱণ বধূতে তাই যদি যায় জীৱন তোমোজা সমুখৰে সেনাপতি ধমকি দিলে কিনো হব সেনানীয়ে ভাবিলে গুণিলে সমুখৰে সেনাপতি ধমকি দিলে কিনো হব সেনানীয়ে ভাবিলে গুণিলে কলা কাকতি কৰি সকলোৱে একেলগে ৰাজ্য আপোলায়া সজাগ জনতা আমি মানিকপুৰবাসীয়ে এবছৰ ধৰি আন্দোলন কৰি আছো বিভিন্ন ধৰণে কাৰণ এটাই মানিকপুৰে প্ৰথমে সমষ্টি পাইছিল সমষ্টি গুচি গ'ল তাৰপিছত আমি মানিকপুৰবাসীয়ে উপজিলা বিচাৰিছিলোঁ তাৰপিছত উপজিলা নহয় সমজিলা হ'ল আৰু এতিয়া দেখিছোঁ মানিকপুৰে যেতিয়া উপজিলা নাপালে আমাৰ সাব ডিভিজনেল মহকুমাৰ যিমান অফিচ এটা এটাকৈ যাব ওলাইছে শ্ৰদ্ধাৰ তথা আমাৰ পবিত্ৰ মানিকপুৰৰ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ পবিত্ৰ বাসস্থান মানিকপুৰ আৰু এই মানিকপুৰক স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে শলিতাৰে জ্বলাই ৰাখিছিল উন্নয়নৰ শলিতাৰে
আজি দেখিছোঁ এটা অফিচ যাব ধৰিছে যে আমি অনুৰোধ জনাইছোঁ এই চৰকাৰখনক যে আমি দেখিছোঁ যে RSS বিলাকে খুব ডোৰ টু ডোৰ গৈ কিছুমান কাম কৰে তেতিয়াহ'লে আমাৰো মানিকপুৰত আহি সুধি চাওক যে স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী অসমৰ পঞ্চমজন মহাপুৰুষ তেখেত আচলতে কোন তেখেতে আমাৰ RSS বা আপোনাৰ শিশু নিকেতনৰ স্কুলবিলাক য'ত ট্ৰেইনিং হয় RSSক মোটামুটি 22 বিঘা মাটি 22.5 বিঘা মাটি সজাই দি আহিছে তেখেতে আৰু সনাতন ধৰ্মৰ কাৰণে স্বামী প্ৰভুই বহুত কাম কৰিছে আৰু সেই স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে গৰি যোৱা মানিকপুৰখন আজি ভাঙিব ওলাইছে সেইকাৰণে আজি আই মাতৃসকল ওলাই আহিছে আই মাতৃসকল ওলাই আহি একেলগে ক'ব বিচাৰিছে যে মানিকপুৰৰ এটা অফিচ যাব দিয়া নহ'ব স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ আমি চবে সেয়া লৈছোঁ আমি প্ৰতিজ্ঞাবদ্ধ যে মানিকপুৰৰ পৰা যদি এটা অফিচ গুচি যায় তেতিয়াহ'লে এয়া স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীৰ প্ৰতি অপমান হ'ব সেয়েহে সমগ্ৰ আই মাতৃসকল মানিকপুৰৰ আজি ওলাই আহি একেলগে ক'ব বিচাৰিছে যে মানিকপুৰৰ পৰা এটাও অফিচ যাব দিয়া নহ'ব আমি মানিকপুৰৰ পৰা এটা অফিচ যাব আমি আজি শৃংখলাবদ্ধভাৱে গণতান্ত্ৰিক আন্দোলন কৰিম আমি কোনোমধ্যে হিংসাত্মক কাম আমি নকৰো মানিকপুৰবাসী ৰাইজ সহজ সৰল 70% তথা শ্ৰমিক মানুহ গতিকে আমি প্ৰতিজ্ঞাবদ্ধ কোনোমধ্যে এটা অফিচ মানিকপুৰৰ পৰা যাব হয় মানিকপুৰ আজি আচলতে সংকটাপন্ন যিটো অৱস্থা হৈছে মানিকপুৰ পবিত্ৰ ভূমি যি ইতিহাস ৰচনা সোণালী ইতিহাস ৰচনা কৰিছিলে শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে আৰু আজি সেই পবিত্ৰ ভূমি আচলতে সংকটাপন্ন গতিকে আমি বিচাৰিছোঁ এতিয়া অসম চৰকাৰে আমাৰ যি গণতান্ত্ৰিক আন্দোলন তাৰ প্ৰতি তেওঁলোকে মনোযোগ দিব আৰু মানিকপুৰক ৰক্ষা কৰাৰ কাৰণে মানিকপুৰৰ যিখিনি কাৰ্যালয় আছে সকলোখিনি যেন ইয়াতে থাকি যায় তাৰ বাবে আমি আহ্বান জনাইছোঁ আসাম টাইমছ দৰ্শকসকলে দেখা পাই আছে মানিকপুৰস্থিত মহকুমা পৰ্যায়ৰ কাৰ্যালয়সমূহ আৰু ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তিৰ প্ৰতিবাদত এনেদৰে মানিকপুৰবাসীৰ ৰাইজৰে গণসমাৱেশ আৰু গণসমাৱেশৰ পিছত এনেদৰে আচলতে সকলোৱে এনেদৰে ৰাজপথেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দেখি আছে যে তেওঁলোকৰ লিখা আছে মানিকপুৰৰ কাৰ্যালয়বোৰ কোনো কাৰণে উঠি যাবলৈ দিয়া নহ'ব মানিকপুৰ বেদ হুঁচিয়াৰ ইত্যাদি তেওঁলোকে শ্লোগান দিয়া পৰিলক্ষিত হৈছে আৰু মানিকপুৰবাসীৰ ৰাইজে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মানিকপুৰত থকা বিভিন্ন যি চক্ৰবিষয়াৰ কাৰ্যালয় আছে বা বিভিন্ন অফিচ কাছাৰীসমূহ আছে সেই এটাকৈ আনফালে স্থানান্তৰ বা বন্ধ হৈ গৈ আছে বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে মানিকপুৰবাসীৰ ৰাইজে এনেদৰে আচলতে গণসমাৱেশত অংশগ্ৰহণ কৰিছে আৰু মানিকপুৰৰ যি ৰাজপথেৰে এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে দেখি আছে সকলোৱে আহিছে সৰু কি ডাঙৰ সকলোৱে ওলাই আহিছে আইতাৰ পৰা আদি সকলোৱে আহিছে কাৰণ মানিকপুৰখনক তেওঁলোকে ভাল পায় আৰু মানিকপুৰত থকা যি অফিচ কাৰ্যালয়সমূহ আছে অফিচ কাৰ্যালয়সমূহ যে কোনো কাৰণে বন্ধ হৈ নপৰে তাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এয়া দেখি আছে মানিকপুৰত এনেদৰে মানিকপুৰস্থিত মহকুমা পৰ্যায়ৰ কাৰ্যালয়সমূহ আৰু ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তিৰ প্ৰতিবাদত মানিকপুৰবাসী ৰাইজৰ গণসমাৱেশ তথা প্ৰতিবাদ সাব্যস্ত কৰিছে দেখি আছে আপোনালোকে এই বিশেষ দৃশ্যাংশ আৰু সকলোৱে ওলাই আহিছে এনেদৰে পুৰুষ কি মহিলা সৰু কি ডাঙৰ সকলোৱে ওলাই আহিছে কাৰণ কিয় মানিকপুৰৰ পৰা কোনো কাৰণতে যাতে ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তি নহয় বা বন্ধ হৈ নপৰে সেই বাবে আচলতে চৰকাৰে আহ্বান জনাইছে বা সেই যি আচলতে ৰাজচক্ৰ কাৰ্যালয় যি বিলুপ্তিৰ যে এটা আচলতে খবৰ বিয়পি পৰিছে সেইটো যাতে কোনো কথা সত্য হৈ নপৰে আৰু তাৰ বাবে আচলতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মানিকপুৰ দেখি আছে আপোনালোকে মানিকপুৰত বিশাল গণসমাৱেশৰ এনেদৰে আয়োজন কৰিছে আৰু মানিকপুৰবাসী ৰাইজে সহযোগিতা কৰা পৰিলক্ষিত হৈছে দেখি আছে আসাম টাইমছ দৰ্শকসকলে তাৰে কিছু দৃশ্যাংশ আৰু তেওঁলোকে শ্লোগান দিছে মানিকপুৰবাসী আজি জাগিছে
তেওঁলোকৰ দাবী ন্যায্য দাবী ইত্যাদি প্ৰতিবাদ সভাপতি লিফলেটসমূহ লিখা আছে যে মানিকপুৰবাসী হুঁচিয়াৰ এনেদৰে মানিকপুৰৰ কাৰ্যালয়বোৰ কোনো উঠি যাবলৈ দিয়া নহ'ব ইত্যাদি লিফলেটসমূহ তেওঁলোকে লিখা আছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে দেখি আছে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে মানিকপুৰৰ সমাজৰে মানিকপুৰ ৰাজপথে এনেকৈ ওলাইছে বিশেষ প্ৰতিবাদ দেখি আছে আপোনালোকে মানিকপুৰখনক ৰক্ষা কৰাৰ স্বাৰ্থত আচলতে মানিকপুৰবাসী ৰাইজে একলগ হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আছাম টাইমছ দৰ্শকসকলে দেখা পাই আছে তাৰে কিছু দৃশ্যাংশ আৰু আছাম টাইমছ 6 দৰ্শকসকলক আৰু এটা দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এয়া হৈছে মানিকপুৰৰ চাৰিআলিৰ কেইখনমান দোকানৰ বাহিৰৰ দৃশ্য দেখি আছে প্ৰত্যেকখন দোকান বন্ধ হৈ পৰিছে আপোনালোকে নাভাবিব এক কোনোবা দল সংগঠনে অসম বন্ধ দিয়া বুলি বা বিভিন্ন দল সংগঠনৰ কিবা বিভিন্ন কাৰণে বন্ধ দিয়া বুলি কিন্তু এওঁলোকে স্বইচ্ছাৰে বন্ধ কৰিছে প্ৰত্যেকখন দোকানৰ স্বত্বাধিকাৰীয়ে স্বইচ্ছাৰে বন্ধ কৰিছে প্ৰতিখন দোকান কাৰণ তেওঁলোকে মানিকপুৰক ভাল পায় আৰু মানিকপুৰক ভাল পোৱাৰ বাবে দোকান বন্ধ কৰি হ'লে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি হ'লে এনেদৰে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে এয়া হৈছে মানিকপুৰবাসী ৰাইজৰ মানিকপুৰক ভাল পোৱা মৰমৰ এক প্ৰমাণ আৰু মানিকপুৰৰ পৰা কোনো কাৰণতে যাতে বিভিন্ন কাৰ্যালয়সমূহ বন্ধ হৈ নপৰে বা স্থানান্তৰ হৈ নপৰে তাৰ বাবে আচলতে এওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সম্পূৰ্ণ কাৰ্যালয়সমূহ একেলগে মানিকপুৰত বাহাল ৰখাৰ বাবে এওঁলোকে দাবী উত্থাপন কৰিছে ইয়াত দেখি আছে এক প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে আহিছে ইয়াত কোনো ধৰ্মৰ কথা নাই ইয়াত কোনো বয়সৰ কথা নাই বিভিন্ন ৰাজনৈতিক দলৰ কথা নাই প্ৰত্যেকেই ওলাই আহিছে মানিকপুৰক ভাল পোৱা প্ৰতিজন মানিকপুৰবাসী ওলাই আহিছে মানিকপুৰ ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে মানিকপুৰ ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে মানিকপুৰৰ পৰা যে কোনো কাৰণতে অফিচ কাছাৰীসমূহ বন্ধ হৈ নপৰে মানিকপুৰৰ পৰা যে কোনো ধৰণৰ অফিচ কাছাৰীসমূহ স্থানান্তৰ হৈ নপৰে তাৰ বাবে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু দেখি আছে সকলোৱে এনেদৰে ওলাই আহিছে মানিকপুৰক ভাল পোৱা প্ৰতিজন মানিকপুৰবাসী এনেদৰে ওলাই আহিছে আৰু এয়া আছে মানিকপুৰবাসীৰ মৰম মানিকপুৰক ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে দেখি আছে সৰুৰ পৰা ডাঙৰ সকলোৱে ওলাই আহিছে পুৰুষ কি মহিলাসকলে ওলাই আহিছে আৰু মানিকপুৰ ৰক্ষাৰ স্বাৰ্থত এনেদৰে ওলাই আহিছে বিভিন্ন দোকানসমূহ তেওঁলোকে নিজে বন্ধ কৰিছে স্বইচ্ছাৰে বন্ধ কৰি পেলাই এই বিষয়ে গণসমাৱেশত অংশগ্ৰহণ কৰিছে কাৰণ মানিকপুৰৰ ৰক্ষা কৰিব লাগিব মানিকপুৰৰ পৰা যাতে কোনো অফিচ কাছাৰী অন্য জেগালৈ স্থানান্তৰ হৈ নপৰে বা বন্ধ হৈ নপৰে তাৰ বাবে এনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি পেলাই এনেদৰে তেওঁলোকে এই বিষয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে মানিকপুৰাজী জাগিছে জাগিব মানিকপুৰাজী ওলাইছে ইনকলাব জিন্দাবাদ জয় মানিকপুৰ জয় মানিকপুৰ জয় মানিকপুৰ নহব এই সংগ্ৰাম চলিছে চলিব এই যুঁজ চলিছে চলিব ইনকলাব জিন্দাবাদ মানিকপুৰৰ পৰা এটা অফিচ যাব দিয়া নহব মানিকপুৰৰ পৰা এটা অফিচ যাব দিয়া নহব আমাৰ দাবী ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মানিকপুৰৰ কৰ্মচাৰী জিন্দাবাদ মানিকপুৰৰ পৰা এটা অফিচ যাব দিয়া নহব মানিকপুৰৰ পৰা এটা এটাকে সকলো অফিচ যাব ওলাইছে মানিকপুৰক সমষ্টি দিছিল সমষ্টি নোহোৱা হ'ল মানিকপুৰক চাৰ্কুল অফিচ দিছিলে মানিকপুৰক মহকুমা দিছিলে সেইবিলাক সকলো উঠি গ'ল এতিয়া এটা এটাকৈ গৈ শেষত চাৰ্কুল অফিচটো যাব ওলাইছে সেইকাৰণে মানিকপুৰবাসী আজি ওলাই আহিছে একেমুখে ক'ব বিচাৰিছে যে এটা অফিচ মানিকপুৰৰ পৰা যাব দিয়া নহ'ব এই প্ৰখৰ ৰ'দতো আপোনালোকে ওলাই আহিছে কিহৰ বাবে আমি আন্দোলন কৰিছো আমাৰ অফিচ কাছাৰী লাগে যাব নিদিও আমি যদি তুমি মানিকপুৰীয়া সপোনৰ মানিকপুৰ ঘূৰাই দিয়া প্ৰভুৰ মানিকপুৰ ঘূৰাই দিয়া নহ'লে ৰক্ষা নাই ৰজাঘৰীয়া শুনা ৰজাঘৰীয়া এইখন শেষ যুঁজ আমি ৰণুৱা শুনা ৰজাঘৰীয়া এইখন শেষ যুঁজ আমি ৰণুৱা ওলায়া যদি তুমি মানিকপুৰীয়া সোণৰ মানিকপুৰ ঘূৰাই দিয়া নহ'লে ৰক্ষা নাই ৰজাঘৰীয়া ওলায়া যদি তুমি মানিকপুৰীয়া প্ৰভুৰ মানিকপুৰ ঘূৰাই দিয়া নহ'লে ৰক্ষা নাই ৰজাঘৰীয়া আৰু দেখি আছে
ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এনেদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ যি আছে প্ৰতিবাদী সমদল এনেদৰে আগবাঢ়িছে আৰু দেখি আছে আসাম টাইমছ শিক্ষক দৰ্শকসকলে তাৰ কিছু দৃশ্যাংশ মানিকপুৰক ভাল পোৱা প্ৰতিজন ব্যক্তি আজি ওলাই আহিছে আৰু সকলোৱে কৈছে আহা ওলাই আহ যদি মানিকপুৰীয়া যদি মানিকপুৰক ভাল পোৱা তেতিয়াহ'লে মানিকপুৰ ৰক্ষা কৰা চাহটো ওলাই আহ এনেদৰে আচলতে সকলোৱে ওলাই আহিছে ইয়াত কোনো পুৰুষ মহিলা বুলি কথা নাই কোনো ৰাজনৈতিক দল বুলি কথা নাই আচলতে মানিকপুৰক ভাল পোৱা প্ৰতিজন ব্যক্তি আজি মানিকপুৰ ৰক্ষাৰ স্বাৰ্থত ওলাই অহা পৰিলক্ষিত হৈছে আৰু সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে কোলাত কেঁচুৱা লৈ পেলাই আপুনি প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় চাওক আজি আমি প্ৰতিবাদকাৰী মানিকপুৰবাসী ৰাইজ ইয়াত কোলাত কেঁচুৱা লৈ মাতৃসকলে ওলাই আহিছে আজি মানিকপুৰৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে মানিকপুৰৰ কোনো কাৰ্যালয় যাতে মানিকপুৰৰ পৰা চৰকাৰী উঠাই লৈ যাব নোৱাৰে তাৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে আই মাতৃসকলে আহিছে সন্তানক লৈ তেওঁলোকে এনেধৰণে প্ৰখৰ ৰ'দত তেওঁলোকে আজি প্ৰচেছন কৰিছে গতিকে আমাৰ এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক আজি দাবী জনাব বিচাৰিছোঁ কোনো কাৰ্যালয় যাতে মানিকপুৰৰ পৰা স্থানান্তৰ নকৰে আৰু এই কেঁচুৱাসকলে আজি তেওঁলোকে দেখি আছোঁ তেওঁলোকৰ ভৱিষ্যত কি হ'ব আচলতে এই ফুলকমলীয়া কেঁচুৱাসকলৰ ভৱিষ্যত কি হ'ব তাকে লৈ চিন্তিত হৈ যে মাতৃসকলে ওলাই আহিছে মাতৃসকলে প্ৰচুৰ প্ৰখৰ ৰ'দত আজি কেঁচুৱাক ল'ব পৰা নাই আমি তেওঁলোকক আজি সহায় কৰিব লগা হৈছে চাওক আজি কেঁচুৱাসকলৰ প্ৰতি এই ফুলকমলীয়া কেঁচুৱাসকলৰ ভৱিষ্যতৰ প্ৰতি যাতে লক্ষ্য ৰাখি অসম চৰকাৰ যাতে মানিকপুৰ কোনো ধৰণৰ প্ৰতাৰণা নকৰে কোনো কাৰ্যালয় যাতে স্থানান্তৰ নকৰে তাৰ প্ৰতিবাদ কৰি আমি ইয়াতে আজি পদযাত্ৰা কৰিছোঁ আৰু বিক্ষোভ কৰিছোঁ মানিকপুৰ আজি শত হেজাৰ জনতা আজি ওলাই আহিছে আজি ৰাজপথত গতিকে মানিকপুৰবাসী ৰাইজে যাতে কোনোপধ্যে কোনো কাৰ্যালয় হেৰুৱাব লাগে যাতে নহয় আসাম টাইমছ শিক্ষক দৰ্শকসকলে দেখা পাই আছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে এনেদৰে এই বিষয়ে গণসমাৱেশ আগবাঢ়িছে প্ৰতিবাদী সমদল আগবাঢ়িছে আৰু মানিকপুৰস্থিত মহকুমা পৰ্যায়ৰ কাৰ্যালয়সমূহ আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদত মানিকপুৰবাসীৰ ৰাইজে এনেদৰে গণসমাৱেশৰ জৰিয়তে বিভিন্ন শ্লোগান দি পেলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি পেলাই তেওঁলোকে এই বিষয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে আৰু সহস্ৰাধিক লোক যি মানিকপুৰক ভাল পায় মানিকপুৰবাসী ওলাই আহিছে দেখি আছে বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হৈছে মুঠতে মানিকপুৰৰ পৰা যাতে কোনো কাৰণতে ৰাজচক্ৰ কাৰ্যালয় বিলুপ্তি নহয় বা স্থানান্তৰ নহয় বা মানিকপুৰত থকা বিভিন্ন ধৰণৰ যি মহকুমা পৰ্যায়ৰ কাৰ্যালয় আছে সেইবোৰ যাতে বন্ধ হৈ নপৰে বা স্থানান্তৰ হৈ নপৰে তাৰ বাবে আচলতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে প্ৰখৰ ৰ'দত প্ৰতিবাদ কৰি এনেদৰে তেওঁলোকৰ ভাগৰ লাগিছে আৰু ৰাজপথত এওঁলোকে বহি দিয়া পৰিলক্ষিত হৈছে দেখি আছে আচলতে মানিকপুৰ ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে ওলাই আহিছিলে যদিও প্ৰখৰ ৰ'দ দি আছে তেনেকুৱা সময়ত বহুতৰে আচলতে ভাগৰ লাগিছে বা তেওঁলোকে ৰাজপথতে বহি দিয়া পৰিলক্ষিত হৈছে দেখি আছে কিছু দৃশ্যাংশ আচলতে এক প্ৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ এক প্ৰকাৰ হৈছে পৰিলক্ষিত হৈছে আচলতে অৱৰোধ হৈ গৈছে কাৰণ কিয় তেওঁলোকৰ ভাগৰ লাগিছে তেওঁলোকে যেতিয়া ইয়াৰে পদযাত্ৰা কৰি পেলাই বা প্ৰতিবাদ কৰি পেলাই আগবাঢ়ি আছিলে তেনেকুৱা মুহূৰ্ততে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ এক প্ৰকাৰ বন্ধ হৈ পৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে দেখি আছে আসাম টাইমছ শিক্ষক দৰ্শকসকলে কিছু দৃশ্যাংশ মানিকপুৰ ৰক্ষাৰ স্বাৰ্থত মানিকপুৰবাসীৰ যি প্ৰতিবাদ ৰাষ্ট্ৰীয় ঘাইপথেৰে এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ আচলতে কিছু সংখ্যকে এনেদৰে ৰাজপথতে বহি দিয়া পৰিলক্ষিত হৈছে আৰু এক প্ৰকাৰ যেন ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত সম্পূৰ্ণ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে আৰু দেখি আছে আপোনালোক দেখুৱাই আছোঁ কিছু দৃশ্যাংশ এক প্ৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হোৱাৰ দৰে এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে এয়া দেখি আছে মানিকপুৰ যি নৱনিৰ্মিত উৰণীয়া সেতু যি আছে উৰণীয়া সেতুৰ এইটো পাৰে এনেদৰে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আচলতে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এক প্ৰকাৰ যি যাতায়াত সেই যাতায়াত সম্পূৰ্ণৰূপে যেন স্তব্ধ হৈ পৰিছে বন্ধ হৈ পৰিছে দেখি আছে মানিকপুৰ ৰক্ষাৰ স্বাৰ্থত মানিকপুৰৰ পৰা যে কোনো ধৰণৰ কাৰ্যালয় অন্য ঠাইলৈ স্থানান্তৰ হৈ নপৰে বা নাযায় মানিকপুৰত সকলো অফিচ কাছাৰী যাতে আগৰ দৰে থাকে তাৰ বাবে আচলতে তেওঁলোকে দাবী উত্থাপন কৰিছে সমান্তৰালকৈ যাতে কোনো স্থানান্তৰ নহয় তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কৈছে দেখি আছে মানিকপুৰৰ যি আচলতে পৰিৱেশ দেখুৱাই আছোঁ সম্পূৰ্ণভাৱে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে
এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা দেখি আছে প্ৰকাৰ প্ৰতি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ জনতা ভৱন তেজপুৰ গুৱাহাটী কামৰূপ অসম দিনাংক 6/11/2024 সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ প্ৰসংগ অভয়গুৰি বিধানসভা সমষ্টিৰ জিলাৰ মুখ্য কাৰ্যালয় আপোনাৰ চৰকাৰে বিলুপ্তি ঘটোৱা মানিকপুৰ মহকুমা স্থাপনৰ আবেদন ও প্ৰাৰ্থনা আৰু পৰৱৰ্তী সময়ত শান্তি শৃংখলাৰ মাজেৰে গণসমাৱেশৰ সমাপ্তি তথা সমদলৰ সমাপ্তিৰ পিছতেই তেওঁলোকে চক্ৰ বিষয়াৰ জৰিয়তে জিলা আয়ুক্তলৈ মেমৰেণ্ডাম দাখিল কৰে পৰৱৰ্তী সময়ত চৰকাৰে মানিকপুৰবাসীৰ দাবী কেনেদৰে মানি লয় সেয়া লক্ষণীয় হ'ব